ৰাজা ৰাজা চাও ইফালে আছোন বাবা বহ বাবা তোক সোনকালে ঘৰলৈ লৈ যাব লাগিব বুজিছ আজি দেখিছ ইমান বেয়া বেয়া মানুহ বাহিৰত ঘূৰি ফুৰে তোক আজি ধৰিব গৈছিল কাৰ কি উদ্দেশ্য বুজি নোপোৱা হৈছোঁ আচ্ছা সেইদিনাখনৰ নিচিনা মই তোক ঠাইবিলাকৰ নাম কৈ যাম তই মোক ভালকৈ কবি দেই তেজপুৰ ঢেকীয়াজুলি ওৰাং মাছবাট তোৰ ভোক লাগিছে ৰাজা অঁ চিন্তা নকৰিবি মই এতিয়াই গৈ তই ভাল পোৱা কিবা এটা বস্তু লৈ আহোগৈ তই বহ কিন্তু চাবি বাহিৰৰ ফালে ওলাই নাযাবি দেই তই বহ ৰাজা এইয়া ল তোলৈ মই গজা আনিছোঁ তই খুব ভাল পাওঁ নহয় খা বাবা খা ৰচোন ৰাজা ৰ কি বা হ'ল চা ৰচোন গজাটো হাৰে এইখন দেখোন অৰুণাচলৰ এখন স্কুল ৰাজীৱ গান্ধী প্ৰাইভেট ইংলিছ স্কুল এইখন তই চিনি পাৱ নেকি ৰচোন ৰ তাৰমানে তোৰ ঘৰ অৰুণাচলত ইছ ৰাম চাচোন চা মই ইমান দিন এনেই মাথা মাৰি আছোঁ এতিয়া চিন্তা নাই অহাকালি তোক মই তোৰ ঘৰলৈকে লৈ যাম দেই তই চিন্তা নকৰিবি আমি কালি ৰাতিপুৱা খুব সোনকালে উঠি পেলাই অৰুণাচললৈকে যামগৈ ব'ল এতিয়া আমি শুই থাকোঁগৈ ৰাজা তোক অৰুণাচললৈকে যদি মই লৈ যাওঁ তই তহঁতৰ ঘৰখন চিনি পাবিনে ঠিক আছে তেনেহ'লে আৰু বেছি দেৰি কৰিব নালাগে এতিয়া সন্ধিয়া হ'লেই তই শুই থাকচোন বাবা তই শুই থাক বাবা তই শুই থাক পকেটত 1 টকা এটাও নাই এতিয়া ইয়াক অৰুণাচললৈ যাব লাগিব এযোৰ ভাল কাপোৰ কিনি দিব লাগিব কি বা কৰোঁ আল্লাহ কিবা এটা বুদ্ধি দিয়া আল্লাহ হাতত মাত্ৰ এই আঙুঠিটোৱে থাকি গ'ল এইটোকে অহাকালি খুব ৰাতিপুৱা সোনকালে উঠি বিক্ৰী কৰি ইয়াৰে পোৱা পইচাখিনি ইয়াক মই অৰুণাচললৈকে লৈ যাব আল্লাহ দাদা এই আঙুঠিটো বিক্ৰী কৰিব আহিছোঁ চাওকচোন হয় যি পাৰে দিয়ক আৰু দাদা মই বহুত বিপদত পৰিছোঁ দাদা বহুত কম হ'ল দেখোন ঠিক আছে হ'ব ধন্যবাদ দাদা
দাদা ৰ'বচোন দাদা বহুত দেৰি ধৰি ইয়াতে ৰখি আছোঁ অৰুণাচল যাম বুলি বহুত কেইখন গাড়ী ৰখালোঁ কিন্তু এখনো গাড়ী নৰখিল দাদা আপুনি বেয়া নাপায় যদি আমাক অৰুণাচললৈকে লৈ যাব নেকি আপোনাক অনুৰোধ কৰিছোঁ আমাৰ আৰু বেলেগ উপায় নাই লৈ যাওক ভাইজান ঠিক আছে উঠক ধন্যবাদ ভাইজান ধন্যবাদ ঐ ৰাজা এই আংকুলজন খুব ভাল হয় বল 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 সোনকালে উঠ বল 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 দাদা মই আৰু ইয়াতকৈ আগত নাযাওঁ আপোনালোকে এইখিনিতে নামি দিয়ক হ'ব দাদা দাদা আপোনালোকৰ পাছ আছেনে দাদা আমাৰতো পাছ নাই পাছ নহ'লে তো সেইখন গেটৰ পৰা আপোনালোক যাব নিদিব দাদা আৰু বেলেগ কিবা উপায় আছেনে কিন্তু এটা কথা দাদা এইটো অৰুণাচলৰে ল'ৰা ইয়াৰ ঘৰটো ইয়াতে কিবা অসুবিধা হ'ব নেকি দাদা নিশ্চয় হ'ব পাছ নহ'লে যাব নিদিয়ে কথাটো বেয়া হ'ল নহয় দাদা আপুনি কিবা এটা উপায় দিয়ক দাদা আমাক আপোনালোকে এটা কাম কৰক অকণমান আগত গৈ এটা সৰু গলি আছে সেই গলিৰে গৈ থাকিলে আপোনালোকে সোনকালে পাব সেইফালেদি গ'লে আমি অৰুণাচল পাম তাতে পুলিচ লগ পাম নেকি দাদা নাপায় হ'ব দাদা আপোনাক অশেষ ধন্যবাদ দাদা ধন্যবাদ খুব ভাল লাগে যাবা বাবা এইখনে তহঁতৰ ঘৰ নেকি ৰাজা অঁ ভাল লাগিল দেই বলচোন বল বল ৰিকি তুমি ইমান দিন ক'ত আছিলা বাবা তোমাক মই বিচাৰি আছিলোঁ নহয় আপুনি কোন আপোনাকতো মই চিনি নাপালোঁ নমস্কাৰ ভাইজান মোৰ নাম ৰাজা হুছেইন মই অসমৰ পৰা আহিছোঁ ছাৰ মই ইয়াৰ দেউতাক ইয়াৰ মাক লগতে আছিল মাক ক'ত ছাৰ মই কিন্তু ইয়াক অকলেহে পাইছিলোঁ ইয়াৰ লগত মই কাকো পোৱা নাছিলোঁ ছাৰ তুমি সঁচা কথা কোৱা মোৰ পত্নী আৰু মোৰ ল'ৰা একেলগে নিৰুদ্দেশ হৈছিল ছাৰ মই আল্লাৰ কচম খাইছোঁ আপুনি মোক বিশ্বাস কৰক মই এই ৰাজাকহে অকলে পাইছিলোঁ মই লগত কাকো পোৱা নাছিলোঁ ছাৰ তুমি মুছলমান মানুহ নেকি ৰিকি তুমি ভিতৰলৈ যোৱা ছাৰ হয় মই মুছলমান মানুহ
মই এজন সাধাৰণ মেকানিক মানুহ ছাৰ। তোমালোকৰ মানুহবোৰে এই বেয়া কামবোৰ কৰিব পাৰে। মোৰ পত্নী কি হ'ল কোৱা? ছাৰ, সকলো মুছলমান মানুহ বদমাছ নহয় ছাৰ। মুছলিমৰ কিছুমান মানুহৰ কাৰণে এটা জাতিৰ বদনাম কোনো জাতিয়ে বেয়া নহয় ছাৰ। বহুত হ'ল, তুমি সঁচা কথা কোৱা, নহ'লে মই পুলিচক মাতিবলৈ বাধ্য হ'ম। ছাৰ, বিশ্বাস কৰক, এই আমাৰ পবিত্ৰ ৰমজানৰ মাহ ছাৰ। এই মাহত আমি বেয়া কথা চিন্তা কৰাটো দূৰৰ কথা ছাৰ। আমি একো বেয়া ভাৱ মনলৈ আনিব নোৱাৰোঁ। আমাৰ কাৰণে গুনাহ ছাৰ। ছাৰ, আপুনি বিশ্বাস কৰক, মই আপোনাৰ ল'ৰাটোৰ বাহিৰে আৰু মই কাকো পোৱা নাছিলোঁ। ছাৰ, আপোনাক মই ভৰি ধৰি অনুৰোধ কৰিছোঁ ছাৰ, শেষবাৰৰ কাৰণে এবাৰ ৰাজাক মাতি দিয়কচোন ছাৰ। ছাৰ, ছাৰ, মই তাক শেষবাৰৰ কাৰণে চাই মই গুচি যাম ছাৰ। আপোনাক মই কোনো ধৰণৰ অসুবিধা নিদিওঁ ছাৰ। তাক এবাৰ মাতি দিয়ক ছাৰ। ৰাজা, ৰাজা, আহচোন বাবা, সোনকালে আহ বাবা। ৰিকি, তুমি ভিতৰলৈ যোৱা। এইবিলাক বদমাছ আৰু ভিক্ষাৰী মানুহৰ ওচৰলৈ নাযাবা। তুমি ভিতৰলৈ যোৱা। না না বাবা, না না বাবা। ৰিকি, তুমি ভিতৰলৈ যোৱা। কৈছোঁ নহয়, তুমি ভিতৰলৈ যোৱা। ৰাজা, তই থাক, মই যাওঁগৈ। তহঁত বহুত ধনী মানুহ। মই এজন গৰীব মেকানিক মানুহ। তই মোৰ লগত ইমান দিন মাটিয়ে বালিয়ে থাকিলি, শুলি, কিবা খালি, একো গমকেই নাপালোঁ। তই থাক, মই যাওঁগৈ। মই যাওঁগৈ। হেল্ল', হেল্ল' ছাৰ, আপুনি অতি সোনকালে আহক ছাৰ। মোৰ পত্নী আৰু মোৰ ল'ৰাক সেই কিডনেপ কৰা কালপিতটোক মই পাইছোঁ ছাৰ। আপুনি সোনকালে মোৰ ঘৰলৈকে আহক। ছাৰ, এনেকুৱা নকৰিব। মই এনেকুৱা কৰা নাই ছাৰ, মোক বিশ্বাস কৰক ছাৰ। ছাৰ, ভুৰুং ভুৰুং, এই কালপিতটো ক'ত দেখুৱাই দিয়ক। ছাৰ, এয়া ছাৰ, এওঁক ধৰক ছাৰ। ই মোৰ পত্নীক কি কৰিলে ধৰক ছাৰ। ছাৰ, মোৰ বৰ ভয় লাগিছে ছাৰ। এওঁক ধৰক। এওঁৰ বেগত হাথিয়াৰ আনিছে ছাৰ। নাই হাথিয়াৰ আনিছে ছাৰ। নাই নাই ছাৰ, মই একো কৰা নাই ছাৰ। মই এজন সাধাৰণ মেকানিকে ছাৰ। মই অসমৰ পৰা আহিছোঁ ছাৰ। মই অসমৰ পৰা আহিছোঁ। মই এই সৰু ল'ৰাটোক, এই ৰাজাক মই পাই ছাৰ ঘৰলৈ উভতাই আনিছোঁ ছাৰ। যদি ছাৰ মই উগ্ৰপন্থী হ'লোঁ হয়, মই তাক আনিলোঁ হয় নেকি ছাৰ? আপুনি মোক বিশ্বাস কৰক ছাৰ, মই এনেকুৱা কাম কৰা নাই ছাৰ। ছাৰ, ইয়াৰ বেগত হাথিয়াৰ আছে ছাৰ। এওঁৰ কথাত আপুনি ভুল নাযাব ছাৰ। ছাৰ, আপুনি মোক বিশ্বাস কৰক ছাৰ। আৰু যদি আপুনি মোক বিশ্বাস নকৰে, এই সৰু ল'ৰাজনক সোধক, ই আপোনাক চবখিনি কথা কৈ দিব ছাৰ। মই কি কৰিছোঁ, কি কৰা নাই ছাৰ ইয়াৰ লগত। ৰাজা, তই ছাৰক সকলোখিনি কথা বুজাই দেচোন ৰাজা। তই বুজাই দেচোন ৰাজা। ৰাজা, তই ছাৰক সকলোখিনি কথা বুজাই দে। সঁচা কথা ক, তই কোন সংগঠনৰ উগ্ৰপন্থী নে জেহাদী? সঁচা কথা ক। এখেতৰ পত্নী ক'ত? তোৰ মনত কি কি হাথিয়াৰ আছে ওলাই দে। মোৰ বেগত কিছুমান মোৰ প্ৰয়োজনীয় বস্তুহে আছে ছাৰ, তাৰ বাহিৰে একো নাই ছাৰ। ছাৰ, আপুনি দৰকাৰ হ'লে মোনাখন চাব পাৰে ছাৰ। চা, ভালে ভালে কৈছোঁ, চাৰেণ্ডাৰ কৰ, নহ'লে গুলিয়াই দিম তোক। তই বেগত হাত নিদিবি বুলি কৈছোঁ, নহ'লে গুলিয়াই দিম। চাওঁ তোৰ মনত কি আছে চাওঁ। গুৰুম, আপুনিতো ইয়াৰ বেগত হাথিয়াৰ থকা বুলি কৈছিল, কিন্তু ইয়াততো এটা মোবাইল আৰু ডক্টৰৰ ৰিপৰ্টহে আছে। মোবাইলত আপোনাৰ ল'ৰাৰ লগত উঠা ফটো আছে, আৰু এইখন এওঁৰ টিবি বেমাৰৰ ৰিপৰ্টহে।
এওঁৰ টিভিৰ লাষ্ট ষ্টেজ। চাওঁ ভাইজান, আপুনি উঠকচোন ভাইজান, উঠকচোন। মোৰ অজানিতে বহুত ডাঙৰ ভুল হৈ গ'ল। মই নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰিম। ছাৰ, মোৰ আৰু বেছি দেৰি নাই ছাৰ। মই আপোনাক বুজাব খুজিছিলোঁ ছাৰ, যে মুছলমান হ'লে উগ্ৰপন্থী বা জেহাদী নহয় ছাৰ। মোৰো মন প্ৰাণ চব আছে ছাৰ। সৰুতে আমি আব্বা ঢুকা হিন্দু গাঁৱতে মই সকলোৰ লগত মিলিজুলি ডাঙৰ হ'লোঁ ছাৰ। ছাৰ, মোৰ বহুত ডাঙৰ বেমাৰ হৈছে ছাৰ। মই জানো ছাৰ, মই দুদিনৰ মেহমান ছাৰ। তথাপিতো এই ৰাজাৰ মৰমে মোক ইয়ালৈ টানি আনিলে ছাৰ। আৰু তাৰ বাবে মোৰ আজি মৃত্যু হ'বলগীয়া হ'ল ছাৰ। ছাৰ, হে ৰাজা, তই ভাল মানুহ হবি দেই। এই জাতিভেদৰ কথা নিশিকিবি। তই ভাল মানুহ হবি, জাতিভেদৰ কথা নিশিকিবি। লা ইলাহা ইল্লাল্লাহ মুহাম্মাদ ৰাসূলুল্লাহ। ভাইজান বছ, এইমাত্ৰ আপোনাৰ ল'ৰাক আৰু সেই মুছলমান মানুহ দেখা পাইছিলোঁ। সঁচা কথা ক, গুৰুঙৰ পত্নী ক, ভালে ভালে ক, গুৰুঙৰ পত্নী ক। কৈ আছোঁ ছাৰ, সঁচা কথা কৈ আছোঁ। আমাৰ ছাৰে মানে গুৰুং ছাৰে তাৰ পত্নীক মাৰি পেলাব দিছিল। মুছলমান মানুহজনৰ কোনো দুখ নাই ছাৰ। সি ৰিকিক বচাইছেহে ছাৰ। ছাৰ মোক এৰি দিয়ক ছাৰ, মোৰ কোনো দুখ নাই ছাৰ। গুৰুং, আপুনি ইমান নিকৃষ্ট কাম কৰিলে। আপোনালোকৰ নিচিনা দেশদ্ৰোহীৰ বাবে এজন সৎ মুছলমান ল'ৰাই নিজৰ প্ৰাণ ত্যাগ দিলে। কিন্তু এটা কথা মিষ্টাৰ গুৰুং, এওঁৰ বলিদান মই এনেই যাব নিদিওঁ। আপোনালোককো মই মহামান্য আদালতৰ জৰিয়তে ফাঁচি দিয়াইহে এৰিম। ইউ আৰ আণ্ডাৰ এৰেষ্ট। বলক এতিয়া। আই এম চৰি ছাৰ, কিন্তু কি কৰিম, মাৰণাস্ত্ৰৰ ব্যৱহাৰত এনেকৈ আগুৱাই গ'লোঁ। ছাৰ, আপোনপৰ মই চিনি নোপোৱা হ'লোঁ। ছাৰ, মই গম পাইছিলোঁ এদিন নহয় এদিন এই লোভেই মোৰ বাবে বিপদ হ'ব পাৰে। ছাৰ, মোৰ পত্নী গম পোৱাৰ বাবে মই তাইকো মাৰি পেলালোঁ। ছাৰ, মোৰ মান সন্মান বজাই ৰখাৰ বাবে মই এই মেকানিকটোকে ব্যৱহাৰ কৰিলোঁ। ছাৰ, ৰিকি, বাবা। বল ভালে বল। Allahu Akbar, Allahu Akbar, Allah.